আরে কাকতি দেখোন বজাৰ কৰিলে নেকি? নকব আৰু ডেইলি বজাৰ কৰাটো এটা ৰুটিনেই হৈছে ফ্ৰেছ বস্তু নহ'লে ল'ৰা ছোৱালী হালে একো নাখায় হে মোৰতো আৰু একপ চৰা ডেইলি দুবাৰ বজাৰ কৰিব লাগে। বেটা স্বৰ্গত ভৰি থৈ কথা নকলে শান্তিয়ে নাপায়। আপোনাৰ চাগে বজাৰ কৰা হলেই মোৰ আকৌ বজাৰ কৰিবলৈ মিনিমাম 2 ঘণ্টা লাগে। এতিয়া বজাৰ কৰা ল'ৰা এটাহে বিচাৰি ফুৰিছো বুজিছেনে? ভাল পাহৰিছিলোৱে কি এই মাকালো গ্ৰীণ টিটো 5 কিলো ল'ব লাগে ক'ত পোৱা যায়? ইমান দামী চাহপাতটো আপুনি 5 কিলো ল'ব? লাগিয়ে থাকে দিনটোত 2-3 বাৰ চাহ খোৱা যায় আপুনি কিবা ল'লে? নাই লোৱা মই এই ফুলকবি ল'ম। হয় এইটো ফুলকবি নলওঁ বেলেগ এটা ল'ম। দামটো আপোনাৰ কাৰণে অলপ বেছি হ'ব 200 টকা কেজি। হেৰি আপুনি এতিয়াও সেই কম দামী ফুলকবি খায়ে আছে? মানে আজিকালি বজাৰত এবিধ নতুন কবি আহিছে টেমাত পায় পেকিঙত বাৰফাছ ফুলকবি। দাম বেছি নহয় 1500 টকা কিলো। খাই চাবচোন এবাৰ তামাম টেষ্ট। হয় নেকি? আজি দিব লাগিব। বিচাৰক বাৰফাছ ফুলকবি হাইব্ৰিড যেন পাওঁ। হেৰি এইটো বাৰফাছ ফুলকবি নেকি? ভাই কেও তৰচোন কামুৰিব নেকি? হেল্ল' কেও ডাঙৰীয়া কওক। হা কি ক'লে? বাৰফাছ ফুলকবি পোৱা নাই? হেৰি ক'ত পাব? মই কলিকতাৰ পৰাহে মগাই আনিছো। ঠিক আছে বাৰফাছ কবি পালেনে মজা। এনেকুৱা কবি থাকিবও লাগিবতো। গোটেই বজাৰ বিচাৰি চলাত কৰিছে চাগে।